প্ৰথমৰ পৰা লিখিলে যিটো ওলোটাই লিখিলেও সি আমাৰ শৰীৰৰ এক অবিচ্ছেদ্য অংগ সি নমস্কাৰ বন্ধু-বান্ধৱীসকল আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাথৰ আশা কৰোঁ ভিডিঅ'টো ভাল পাব আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাথৰটো হৈছে কি বস্তু যিটো নাপালে হাতেৰে কাম চলাব লাগে কি বস্তু যিটো নাপালে হাতেৰে কাম চলাব লাগে কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল চাবোন বাৰু আপোনালোকে ভাবিছিল নে 2 নম্বৰ সাথৰটো হৈছে এনেকুৱা কি আছে যিটো আপুনি হুলেই শুই পৰে আৰু আপুনি উঠিলে উঠি পৰে এনেকুৱা কি আছে যিটো আপুনি হুলে শুই পৰে আৰু আপুনি উঠিলে উঠি পৰে কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল আমাৰ চকুহাল বাৰু আপোনালোকে ভাবিছিল নে 3 নম্বৰ সাথৰটো হৈছে টিপি দিলে টিপ খায় আৰু ফালি দিলে মেল খায় টিপি দিলে টিপ খায় আৰু ফালি দিলে মেল খায় কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল কঁঠাল বাৰু আপোনালোকে ভাবিছিল নে 4 নম্বৰ সাথৰটো হৈছে এনেকুৱা কি কাম আছে যিটো দিনতকৈ ৰাতি কৰি বেছি ভাল লাগে এনেকুৱা কি কাম আছে যিটো দিনতকৈ ৰাতি কৰি বেছি ভাল লাগে কি হ'ব উত্তৰটো ভাবকচোন আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল শুৱা কাম আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ সাথৰটো হৈছে প্ৰথমৰ পৰা লিখিলে যি ওলোটাই লিখিলেও সি আমাৰ শৰীৰৰ এক অবিচ্ছেদ্য অংগ সি প্ৰথমৰ পৰা লিখিলে যি ওলোটাই লিখিলেও সি আমাৰ শৰীৰৰ এক অবিচ্ছেদ্য অংগ সি কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল নয়ন বাৰু আপোনালোকে ভবা মতে হয়নে উত্তৰটো